দিম আর একো করে না, তার ভাড়া ঘরত থাকে বলে আর কাম কি করে এটুও না জানো ভালকৈ। তা তার লগত কেনেকৈ দিম মোৰ ছোৱালীটোক তই কি দিব পাৰো নেকি মোৰ ছোৱালীটো এনেকৈ তাক ফাঁসি দিব ফাঁসি দিব অমিত ভদ্রক ফাঁসি দিয়ক অমিত ভদ্রক ফাঁসি দিয়ক অমিত ভদ্রক ফাঁসি দিয়ক এই জুই জ্বলিছে এই জুই জ্বলিছে এই জুই জ্বলিছে। আজি সন্ধিয়া বুধবাৰে 7:30 বজামানত যিটো নেকি ঘটনা হ'ল বা হত্যা এটা কৰি থৈ গ'ল, গুৱাহাটীৰ পৰা এজন ল'ৰা আহি পেলাই অমিত ভদ্ৰ নামৰ তেওঁ যিটো নেকি দায়টো কৰিছে, সেই দায়ৰ যিটো নেকি ন্যায় সেইটো হ'ল ডাইৰেক্টলি ফাঁচি দিব লাগে। আমাৰ পৰা ষ্টুডেণ্টৰ পৰা আমি সেইটোকে দাবীটো বিচাৰিছোঁ। মই বেছি দীঘলীয়া ক'ব বিচাৰিছোঁ যে আমাৰ দাবীটো হ'ল ফাঁচি দিব লাগে ন্যায়ালয়ত। ছোৱালীজনক অমিত ভদ্ৰ নামৰ ল'ৰাজনক যি নিশংসভাৱে হত্যা কৰিলে তাৰ কাৰণে মই অসম চৰকাৰক দাবী জনাইছোঁ অতি সোনকালে তেখেতক ন্যায়িকভাৱে তদন্ত কৰি আদালতত বিচাৰ কৰি তেখেতক ফাঁচি আমি যিমান জনাইছোঁ। লগতে যাতে কোনো পৰ্যায় আইনৰ সুৰুঙা লৈ নারী হত্যা বন্ধ করক নারী হত্যা নচলিব নারী হত্যা নচলিব নারী হত্যা বন্ধ করক নারী হত্যা বন্ধ করক কলেজে ছাত্রী হত্যা করা বন্ধ করক কলেজে ছাত্রী অত্যাচার বন্ধ করক হ'ব নোৱাৰে। সেইটো আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা ন্যায় বিচাৰি অমিত ভদ্ৰ নামৰ ল'ৰাজনৰ যাতে ফাঁচি হয় তাকে কামনা কৰিলোঁ। ধন্যবাদ। প্রিয় অভিভাবকের কাম নাই অসম সরকার কাম নাই আমাৰ খৈৰাবাৰী অঞ্চলৰ মানে সমীপৱৰ্তী অঞ্চলত যিটো আমাৰ ব্লক চাৰিআলি হয়, অমিত ভদ্ৰ নামৰ ল'ৰাজনে যি নৃশংসভাৱে আৰু যি মানে নৰবিষাক ৰূপে মানে অংকিতা পাল নামৰ ছোৱালীজনক হত্যা কৰিছে। তাৰ কাৰণে আমি আজি সদৌ অসম বেংগলী ষ্টুডেণ্ট ফেডাৰেশ্যনৰ আহ্বানত লগতে আৰু আছুকে ধৰি বিভিন্ন সংগঠনে আজি ইয়াতে আমি একত্ৰিত হৈছোঁ। ধৰ্ম সমদলৰ কাৰণে আমি ইয়াতে ওলাই আহিছোঁ। কাৰণ আমাৰ ন্যায্য দাবী যে এই প্ৰক্ৰিয়াত বা এই তদন্তৰ মানে এটা সুফল আমি বিচাৰিছোঁ। লগতে আমি মাননীয় ন্যায়ালয়ক আমি এইটো আহ্বান জনাইছোঁ যাতে এই গোচৰৰ ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে আমাক সোনকালে ইয়াৰ ন্যায় যেন দিয়ে। নহ'লে যদি প্ৰশাসন লগতে যদি প্ৰশাসনে আমাক যদি এই বিষয়ে যদি আমাক সহায় নকৰে, তেতিয়াহ'লে আজি আপোনালোকে দেখা পাইছে যিসকলে আমাৰ স্কুল কলেজৰ লগতে সংগঠনৰ ল'ৰা ছোৱালীবিলাক ওলাই আহিছে, আগন্তুক দিনত যদি ইয়াৰ উচিত তদন্ত বা উচিত মানে কালপ্ৰিট যিজন আছে উচিত যদি শাস্তি নাপায়, তেতিয়াহ'লে আমি কিন্তু ইয়াতকৈ বেছি আৰু জংগী আন্দোলনৰ হাতত কাৰ্যসূচী ল'ম। আৰু লগতে আমি হত্যাকাৰীক ফাঁচি বিচাৰিছোঁ। আজি আমি খৈৰাবাৰী অঞ্চলৰ লগতে গোটেই অসমবাসীৰ ৰাইজে বিচাৰিছে যে এই হত্যাকাৰীক কি কয় আপোনাৰ ফাঁচি দিব লাগে, ফাঁচিৰ বাদে বেলেগ একো শাস্তি দিবই নালাগে। ধন্যবাদ। সেই হিচাপত মই জোৰপূৰ্বক আৰু ৰুল ফ'ল' কৰি মেমৰেণ্ডামবিলাক ফৰৱাৰ্ড কৰি দিম আমাৰ হায়াৰ অথৰিটিক। আৰু আপোনালোকৰ ৰিকুৱেষ্টখিনি মই মানে তেখেতসকলক জনাই দিম।